নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি অন্যতম এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলটো আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আৰু ৰুমৰ এইবিলাক এনেকৈ আছে, এইবিলাক কিহৰ লাজ আপোনালোকৰ মোৰ ফেমিলি, সেইটো কাৰণে একো লাজ চাজ কৰা নাই, তাইক এনেকৈ বনাই দিছোঁ। আৰু মানে আপোনালোক হয়তো জানে, মোৰ ভিডিঅ' চোৱাসকলেতো জানে বা মোৰ যিটো ভিডিঅ' চাইছে সেইটো জানে যে মোৰ দাদাৰ বিয়া। আৰু হয়তো আপোনালোকে জানিছে মোৰ দাদাৰ বিয়া, আৰু এতিয়া বিয়া হৈ গৈছে। বিয়াৰ পাছতহে মই এইটো বনাই দিছোঁ। আৰু মোৰ দাদাৰ বিয়া যিসকলে চাইছে সেইসকলেতো আপোনালোকে হয়তো জানিছে মোৰ দাদাৰ বিয়া, আৰু সেইটো কাৰণে এটা মই ভিডিঅ' বনাইছিলোঁ, মানে ব্লগ এটা বনাইছিলোঁ। আৰু ঘৰত যিহেতু বিয়া সকাম হ'লে মানে বা বিয়া সবাহ হ'লে মানে আপোনালোকে জানে কিমান ব্যস্তৰ মাজত থাকিব লগা হয়। তেনেকৈ মই ব্যস্তৰ মাজতে আছিলোঁ, কিন্তু যি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আহকচোন ভিডিঅ'টো চাওঁ। গতিকে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে কিমান ব্যস্তৰ মাজতো আপোনালোকক দেখাইছোঁ, যি পাৰোঁ সেইটো দেখাইছোঁ। আপোনালোকে সেইটো ভুল নুবুজিব, মানে যিখিনি পাৰিছোঁ সেইখিনিহে দেখুৱাইছোঁ। কাৰণ ঘৰত বিয়া হ'লে বা নিজৰ ঘৰত কিবা এটা পাতিলে মানে কিমান ব্যস্ত থাকিব লগা হয় হয়তো আপোনালোকে জানেই। গতিকে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পেণ্ডেলৰ কাম এফালে চলি আছে, কেনেকুৱা লাগিছে পেণ্ডেলটো আপোনালোকে ক'ব, আৰু ডিজাইন দিব দেই। আৰু এইফালে গেটৰ কাম চলি আছে, আমাৰ পঞ্চাননে লগাই আছে, এইফালে গেটৰ কামবিলাক জাপি লগাই আছে। আৰু এতিয়া ৰাতি হ'ল, ৰাতি মানে দিনত এইবিলাক ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে বহুত ব্যস্ত। আপোনালোকে জানেই বিয়া এখনত কিমান ব্যস্ত হ'বলগীয়া হয়, সেইটো কাৰণে এতিয়া ৰাতি আপোনালোকে চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এই পেণ্ডেলটো। ই বৰ দুষ্ট হয় দেই। আৰু কালি চুলিত তেওঁলোকে, আৰু আজি হৈছে বিয়া, মানে কাম চাম চলি আছে একদম বিয়ালৈ। আৰু আজি বিয়া এইফালে আছে, আৰু তাৰপিছত এতিয়া হ'বহে, মানে এতিয়া চোতা পাইছে, গা চা ধুই লওঁ। আৰু মানে একেদিনাই আমাৰ বিয়াৰ দিনাই জোৰোণ আছে, সেইকাৰণে জোৰোণ দিবলৈ আমদালি চামদালি কাটি আছে। আৰু এইফালে জোৰোণ দিবলৈ মানুহবিলাক ৰেডি হৈছে, আৰু বেছি সময় নাই জোৰোণ দিবলৈ যাবলৈ। এইফালে এতিয়া জোৰোণ দিব যাব লৈছে, সেইটো কাৰণে এতিয়া বম ফুটোৱা হ'ব, ফিটিং কৰি আছে। আৰু বনাই আছা নেকি? ব্লগ পানী দিয়া ফুটি গৈছে, পানীটো ফুটি গৈছে। আৰু জোৰোণ দিব যাব ৰেডি, আমাৰ এই গাড়ীখনতে জোৰোণ দিব যাব, আৰু এখন বেলেগ এখন যাব আমাৰ খুৰা গাড়ীত। আৰু যিহেতু এতিয়া 9মান বাজিছে, সেইটো কাৰণে আলহী চালহী আহিবতো, বিয়া খোৱা মানুহ আহিব, সেইটো কাৰণে সেইবিলাক সোনকালে পাৰি থকা হৈছে। আমাৰ ভিনিহঁতি পাৰি আছে, আৰু এইফালে হৈছে আমাৰ দৰা। আপোনালোকক জুম কৰি মই দেখাই দিছোঁ, চাওক এইজনে হৈছে আমাৰ দৰা, মানে মোৰ দাদা হয়। দেখাব লৈছোঁ, আৰু এতিয়া ৰাতিপুৱা একো খোৱা নাই, মাংস চাংস দি আছে, এইফালে মোকো দি থৈ গ'ল মাংস, খাই লওঁ, লেটছ ষ্টাৰ্ট।
আৰু এইফালে আছে আমাৰ পিংকি আপা আছে আৰু ধুনবাই আছে। কেনেকুৱা লাগিছে আহি বিয়া খাবলৈ? এওঁ চেনেলৰ নাম এটা চেনেলটো এটা আছে, চেনেলটোৰ নামটো কি? অঁ ছাবস্ক্ৰাইব কৰি দিব দেই। বিয়া খাব আহি কেনেকুৱা লাগিছে? আৰু দৰাৰ যোৱাৰ আগতে এইবিলাক নিয়ম নীতিবিলাক কৰি লৈছে ধুনীয়াকৈ। নিয়ম নীতিবিলাক নকৰিলে এইবিলাকতো নহ'ব, সেইটো কাৰণে নিয়ম নীতিবিলাক কৰি লৈছে। যেনেকৈ দৰা এইবিলাক বিয়ালৈ গ'লে মানে বিয়া পাতিলে দৰাক যিবিলাক মানে নিয়ম দিয়া হয়, মানে নিয়ম মানিবলগীয়া হয়, এইবিলাক নিয়মবিলাক কৰি লৈছে আৰু চাই দে আকৌ এইফালে দাঁত চক আৰু আপোনালোকৰ ফালে কি নিয়ম নাজানো বাৰু, সকলোতে বেলেগ বেলেগ ধৰণৰ নিয়ম। আমাৰ ইয়াত মানে দৰাক ভনীয়েকে ভৰি ধুৱায়। আৰু এয়া হৈছে দৰাৰ যোৱা মুহূৰ্ত। এইফালে গাড়ী একদম সজোৱা আছে, এইফালে চব সজোৱাইছে। আৰু সজোৱাটো কেনেকুৱা লাগিছে ক'ব। গতিকে হ'ল আৰু এইখন হৈছে দৰাৰ গাড়ী এইখন। আৰু কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰি জনাব আপোনালোকে। তই মোবাইল লৈ থাকিলে তই ওলাই গ'লো। এতিয়া চট আছে এইফালে মাৰ আকৌ লাইটটো এইটো চাইডে আমি চট আছো, এইফালে আগত আছে, লাচিত দাই আছে। আৰু এইপিনে দৰা গাড়ী আপোনালোকে দেখিছে, দৰা গাড়ী আৰু ভাইটি তিনিটা আছে, আগত আছে। এতিয়া দৰা গাড়ী গৈ আছে, আপোনালোকে চাওক। দৰা গাড়ী আগত যাব, ড্ৰাইভাৰ। আৰু এইপিনে দৰা গাড়ী, তাৰ পাছে পাছে আমি, তাৰপিছত তাৰ মজা 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 মজা। আৰু এতিয়া নামঘৰত চাকি গছ দি যাব, আৰু যাতে শুভ হওক, শুভ বিবাহ হওক, সেইটো কাৰণে কৰি যাব। সেৱা এভাগ কৰি যাব নামঘৰতে, উলক এটা লৈ থৈ যাওঁ। আৰু বালেক ফলে যাতে বিয়াখন হৈ যায়, শুভ বিবাহ হয়, আৰু বালেক ফলে যাতে থাকে। আৰু যেতিয়া আমি ছোৱালী আনিব গৈ আছোঁ, তেতিয়া ছোৱালী ঘৰৰ গাঁৱৰ এইবিলাক মানুহে আমাক মানে বেৰি থৈছিলে নঙলা পাৰি। আৰু সেই হিচাপত কিন্তু আজিকালিৰ দিনত এইবিলাক দেখিবলৈ পোৱা নাযায়, সেইকাৰণে ভাল লাগিলে। আৰু এপাক আমিও নাচি দিলোঁ আৰু তেওঁলোকৰ লগতে। আৰু মানে তেওঁলোকে এনেই কিবা এটা ইভাগে পইচা হিচাপত নহয়, কিন্তু ইভাগে এনেই ফূৰ্তিতে এইবিলাক কৰি ভাল লাগে, সেইটো কাৰণে আজিকালি দেখিবলৈ পোৱা নাযায়।
দাঙিব কেতিয়া লাগে আৰু এতিয়াও আমাৰ ছোৱালী লৈ যাওঁ মানে আমি ছোৱালী লৈ যাওঁ আৰু একদম ঘৰত আপোনালোকক লগ পাই আছোঁ মাজত তাইক কিমান ই মতে বোলে আপুনি পলাই যে ভৰি খেলি মেলি লাগিব দেই ভৰি খেলি মেলি লাগিব ভিডিঅ'টো চাই কেনেকুৱা পালে একেবাৰে জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব প্লিজ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক একদম মোৰ মানে কি ক'ম কষ্ট নকৰা নহয় বহুত কষ্ট কৰিছোঁ কিন্তু আপোনালোকে কিন্তু সেই মৰমকণ নাই দিয়া মানে দিছে কিন্তু সিমানো নাই দিয়া গতিকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো এটা ছাবস্ক্ৰাইবাৰ এটা আশীৰ্বাদ হয় গতিকে ধন্যবাদ জয় অসম